নমস্কাৰ প্ৰথমতে আমাৰ টেকন'লজি ইনকিউবেশ্যন চেণ্টাৰ বড'ল ইউনিভাৰ্চিটিত সবকে স্বাগতম জনালোঁ আৰু আমি এইটো চেণ্টাৰৰ অধীনত আমি BTRৰ ফাৰ্মাৰসকল তাৰে লগত সমগ্ৰ অসমৰ কিংবা নৰ্থ ইষ্টৰ বিভিন্ন জেগাৰ পৰা ফাৰ্মাৰ্ছবিলাকক আমি নানান ধৰণৰ মাছৰুমৰ কিংবা মাছৰুমৰ সিড ডেভেলপমেণ্ট কিংবা কনসালটেন্সি কিংবা নানান ধৰণৰ আমি বিজনেছ মডেলিং এইবিলাকৰ আমি ট্ৰেইনিং দিওঁ আৰু এইটো চেণ্টাৰৰ অধীনত আমি এতিয়ালৈকে 12,000তকৈ বেছি মানুহক আমি ট্ৰেইনিং দিছোঁ আৰু এই চেণ্টাৰটো ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজিৰ দ্বাৰা লগতে আমাৰ অসম চৰকাৰ BTC চৰকাৰ সবৰে আৰু ইউনিভাৰ্চিটিৰ লিডাৰশ্বিপ সবৰে সহযোগত আমি বস্তুটো কৰি আছোঁ এতিয়ালৈকে মানে আমি বহুতো ট্ৰেইনিং কৰিলোঁ আৰু কোকৰাঝাৰত আমাৰ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টটো মাছৰুম হিচাপে আমি গম পাওঁ আৰু নানান ধৰণৰ বহুত মাছৰুমৰ ফাৰ্মাৰৰ মানে লাইভলিহুড এই চেণ্টাৰৰ পৰা হৈছে আজিলৈকে এই 12-15 বছৰ হৈ গ'ল আৰু এই বৰ্তমান ট্ৰেইনিংটো শিউলি মহিলালী মেডামে স্পন্সৰ কৰি কৰাই আছে তো আই এম ভেৰি হেপী টু বি এ পাৰ্ট অফ দিছ ট্ৰেইনিং আৰু আমাৰ ইউনিভাৰ্চিটিৰ মেণ্ডেট যিহেতু যে আমি মাৰ্জিনেলাইজ ফাৰ্মাৰ আৰু তেনেকুৱা ফাৰ্মাৰবিলাকক আমি আনি এম্পাৱাৰ্ড কৰাৰ চেষ্টা কৰোঁ আমি ভাবিছোঁ যে অহা দিনতো আমি সব গভৰ্ণমেণ্টৰ সহায় পাম আৰু আমাৰ যিটো এজ এ টিচাৰ এজ এ একাডেমিচিয়ান আমাৰ কামটো হ'ল যে আমি আমাৰ স্কিল ইম্পাৰ্টমেণ্ট আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট সেইখিনি মানে আমি ষ্টাৰ্টআপ ইণ্ডিয়া আৰু ৰুৰেল ইণ্ডিয়াক আমি আপলিফ্ট কৰিবৰ কাৰণে ইউনিভাৰ্চিটিৰ পৰা আমি এইখিনি সহযোগ আমি আগবঢ়াইছোঁ ইয়াত মানে কি ভেৰাইটিছে আমাৰ অয়েষ্টাৰ মাছৰুমৰ 14টা ভেৰাইটি আছে তাৰপিছত শিটাকে মাছৰুমৰ 2টা ভেৰাইটি মিল্কি মাছৰুম পেৰিষ্টৰ মাছৰুম বাটন মাছৰুম তাৰ লগত ঋষি মাছৰুম তাৰপিছত ইনোকি মাছৰুম কৰ্ডিচেপ ছুপাৰ মাছৰুম তেনেকুৱা গেনোডাৰ্মা লায়ন্সমেন নানান ধৰণৰ আমাৰ 24-25টা ভেৰাইটি আছে তাৰে লগত এখেতলোকৰ এই মাছৰুমসকলৰ সিড প্ৰডাকশ্যন আৰু সেই মাছৰুম শুকাই উঠি তাৰে পৰা বিস্কিট পিকল ৰসগোল্লা 14-15টা ইভেন আমি কেপচুললৈকে আমি বনাইছোঁ আৰু তাতে ৰিচাৰ্চৰ কামো চলে বেছিভাগ PhD ষ্টুডেণ্ট আৰু PG ষ্টুডেণ্টে আমাক ট্ৰেইনিং ল'বলৈ সহায় কৰে চ' আমি তেওঁলোককো আমি ধন্যবাদ দিছোঁ যে তেওঁলোকে নিজৰ কাম চাম কৰি উঠি এই ট্ৰেইনিঙত তেওঁলোকে হেল্প কৰে তো অহা দিনতো আমি যেতিয়া আমাক গভৰ্ণমেণ্টে আমাক কয় যে এইখিনি কৰক বুলি আমাক চ' আমি ডেফিনেটলি আমি আমাৰ ফালৰ পৰা আমি এইটো আগবঢ়াম কিমান দিনৰ ট্ৰেইনিং দি আছে আমিতো 2010-12 পৰা আমি ট্ৰেইনিং দি আছোঁ 2010ৰ পৰা আৰম্ভ কৰি ত' আমাৰ ট্ৰেইনিংবিলাক বেচিকেলি 3 days হয় 2 days হয় 7 days হয় ডিপেণ্ড কৰে যে ফুড প্ৰডাক্ট ডেভেলপমেণ্ট হ'লে 7 days হয় নৰ্মেল মাছৰুম হ'লে 3 দিন 2 দিন এনেকুৱা হয় আৰু যদি স্পন মানে সিড ডেভেলপমেণ্ট হয় তেনেহ'লে এনেকুৱা 4-5 দিন সেই হিচাপে কেতিয়াবা আমাৰ ইনষ্ট্ৰুমেণ্টো আছে আমাৰ বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা মানুহ আহি ট্ৰেইনিং লয় তেতিয়া 7 days 8 days নানান ধৰণৰ ট্ৰেইনিং হয় মানে আৰু আমি আৰু কিছুমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আমি স্কিমত আমি ফাৰ্মাৰ্ছবিলাকক আমি ফেল'শ্বিপো দিছোঁ ফেল'শ্বিপ মানে 10,000 rupees per month শিকিবৰ কাৰণে আৰু নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ আমি কিছুমান স্কিমৰ দ্বাৰা আমি ফাৰ্মাৰ্ছবিলাকক আমি ডাইৰেক্টলি ঘৰ বনাব দিছোঁ তো সেনেকুৱা ধৰণৰ বহুত আমি গভৰ্ণমেণ্টৰ হেল্প আমি আগবঢ়াইছোঁ ফাৰ্মাৰ্ছবিলাকক চ' ইউনিভাৰ্চিটিৰ যিটো মেইন কাম যে পঢ়া পাতিৰ লগতে আমাৰ ছ'চাইটি ডেভেলপমেণ্টৰ যিটো কামো ইউনিভাৰ্চিটিয়ে সমানভাৱে কৰিব বিচাৰে তো সেইটো ইউনিভাৰ্চিটিৰ এটা মানে ফাৰ্মাৰ্ছৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি সেই হিচাপে আমি মানে সেইটো আগবঢ়াইছোঁ হেল্প আৰু কিছুমান মানে মানুহটো মানে এইটো ল'ব মন আছে নেকি এইটো কেইখন মানে ইউনিভাৰ্চিটি আকৌ 3 monthsৰ চাৰ্টিফিকেট ক'ৰ্ছ আৰু 6 monthৰ ডিপ্ল'মা 12 monthsৰ PG ডিপ্ল'মা সেইবিলাকো ইউনিভাৰ্চিটি নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 আধাৰত ফাৰ্মাৰ্ছৰ কাৰিকুলামৰ কাৰণেও কিছুমান ক'ৰ্ছ খুলি থৈছে আৰু এনেকুৱা ট্ৰেইনিঙৰ ল'বৰ কাৰণেতো আমাৰ বহুত এপ্লিকেশ্যন আহে আৰু আমি
আমি গোটেই বছৰ আমি মোটামুটি আমি ট্ৰেইনিং কৰাওঁ বছৰত মন ধৰক 700-800 মানুহটো আমাৰ ট্ৰেইনিং হয় সেইটো কাৰণে 12-13 বছৰত আমাৰ সেই 12,000 প্লাছ ফাৰ্মাৰক আমি খালি অসম বুলি নহয় বিটিআৰ বুলি নহয় মেক্সিমাম আৰু বিটিআৰৰ কিন্তু অসমৰো হয় মণিপুৰ মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা ছিকিম কিছুমান ফাৰ্মাৰ ভূটানৰো আহে নেপালৰো আহে ইণ্ডিয়াৰ বেলেগ বেলেগ ৰাজ্যৰ পৰাও আহে খুব কম আহে আৰু হ'লেও 3-4জনকৈ এনেকুৱাকৈ পাঞ্জাৱৰ পৰাও আহে নানান জেগাৰ পৰাও আহে তো খুব ভাল লাগে আমাৰ যে পঢ়া পাতিৰ লগতে আমি মানে ৰাইজৰ লগত কানেক্টেড হ'ব পাৰিছোঁ সেইখিনি সুবিধা আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ BTC চৰকাৰ চবে দিয়াৰ কাৰণে আমাৰ নিজৰো কাম কৰি খুব ভাল লাগে তাৰমানে তো সেইখিনি আশা ৰাখিছোঁ যে আগন্তুক দিনতো আমি হেল্প পাম আৰু যাতে চবে একেলগত আমি ফাৰ্মাৰৰ কামখিনি আগবঢ়াব পাৰোঁ